যথেষ্ট ভাল লাগিছে। আমি প্ৰত্যেকটো এৰিয়াতে আচলতে ক্ষেত্ৰভিত্তিকভাৱে আমি প্ৰচাৰ কৰিছিলোঁ, কিছুমান ক্লাষ্টাৰ বনাই আজি শেষ দিনত আহি আজি ইয়াতে আমাৰ কৈলাজাৰ লাচাংগা আৰু হালদিয়া টেঙাগাঁও তিনিটা পঞ্চায়ত মিলি সকলো ৰাইজৰ দু আশীৰ্বাদ বিচাৰিবৰ বাবে আমি একগোট কৰিলোঁ আৰু লগতে নিৰ্বাচনী এখন সভা আছিলে। গতিকে যথেষ্ট লোক ওলাই আহিছে, কিন্তু অতি দুখ লগা বিষয় যে আজি বিৰোধী প্ৰতিপক্ষৰ ফালৰ পৰা আমাৰ মানুহবিলাকক ৰাস্তা ৰখাবৰ বাবে, আমাৰ মানুহক ঘূৰাই ফুৰাবৰ বাবে মানে বিভিন্ন ধৰণৰ এই সভাখন যাতে ছাকচেছ নহয় তাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। মই ৰাস্তাত আহোঁতে মই যথেষ্ট যান জঁট বা যথেষ্ট প্ৰত্যাহ্বান নেওচি পেলাই আজি ইয়াত সভাত উপস্থিত হৈছোঁ। এতিয়া মই ভাবোঁ ইমান চেষ্টা কৰিলে একো লাভ নাই, কাৰণ সিদ্ধান্ত এইবাৰ ৰাইজে ল'ব আৰু ৰাইজে সিদ্ধান্ত এইবাৰ জাতিক বচোৱাৰ বাবে, দেশ বচোৱাৰ বাবে সিদ্ধান্ত এইবাৰ গ্ৰহণ কৰিব। আপোনাৰ প্ৰতিশ্ৰুতি কি? মোৰ প্ৰতিশ্ৰুতি হ'ল আমাৰ সমষ্টিক আচলতে যেতিয়া যিকোনো সাংবাদিকে হওক বা বেলেগে প্ৰশ্ন কৰক, বেলেগ অঞ্চলৰ মানুহে যেতিয়া মোক বিভিন্ন ধৰণৰ প্ৰশ্নবিলাক সোধে সকলো সময়তে এটা কথা কয়, কেৱল পিছপৰা সমষ্টি বুলি। গতিকে এই পিছপৰা নামটো মই গুচাব লাগে, ইয়াৰ পৰা আঁতৰাই দিব লাগে। আৰু মোৰ যিটো পিছপৰা সমষ্টি, এতিয়া মোৰ সমষ্টিৰ নামটো হৈ আছে, মই ভাবোঁ সকলো ৰাইজ মোৰ লগত একেলগে থাকিলে এটা আদৰ্শ সমষ্টি মই গঠন কৰাৰ ক্ষেত্ৰত মোৰ যিখিনি কৰণীয় আছে মই সেইখিনি নিশ্চিতভাৱে কৰিম। আপোনালোকে যথেষ্ট দোৱা মৰম আশীৰ্বাদ দিছে। পাক্কা বেতবাৰীৰ ৰাইজে প্ৰত্যেকটো খোজতে, প্ৰত্যেকটো সময়তে মোৰ সাথ দিছে আৰু ইমান দোৱা আশীৰ্বাদ পাই আচলতে মই নিজে ভবা নাছিলোঁ ইমান দোৱা আশীৰ্বাদ পাম বুলি। আজি মই নিজেই যথেষ্ট ধন্য। গতিকে পাক্কা বেতবাৰীবাসী ৰাইজে ইমান মৰম দোৱা আশীৰ্বাদ দিয়াৰ বাবে মই তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোকে মই হাতযোৰ কৰি আকৌ এবাৰ আপোনালোকৰ মূল্যৱান ভোটটো অহা 9 তাৰিখে তালা চাবি ভোট দিব বুলি মই অনুৰোধ কৰিছোঁ।